জিন্দাবাদ 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 উদং ছাত্রন্তা জিন্দাবাদ 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 ব্যস্ত ব্যৱসায়িক নগৰ চিলাপথাৰ নগৰৰ বিধ্বস্ত বাটপথ উন্নয়ন আৰু আন্তঃগাঁথনি উন্নয়নৰ দাবীত আজি চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাই পালন কৰে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী। চিলাপথাৰ পৌৰসভা হয় হয় চিলাপথাৰ পিডব্লিউ কলনী হয় হয় নগৰৰ মাজমজিয়াত সংগঠনটোৰ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত চিলাপথাৰ নগৰৰ বিধ্বস্ত বাটপথ শীঘ্ৰে নিৰ্মাণ কৰক কৰ কাপ্তানী বিভাগৰ কাম নাই বি আৰু হাই হাই বিধায়ক ভুৱন পেগু হাই হাই সাংসদ প্ৰদান বৰুৱা কাম নাই আদি শ্লোগানেৰে মুখৰিত কৰি তোলে নগৰ অঞ্চল। লক্ষণীয় যে অকাজানস্থিত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা চিলাপথাৰ নগৰৰ মাজমজিয়াদি গৈ সীমান্ত সংযোগী পথছোৱাৰ লগতে চিলাপথাৰ নগৰ অঞ্চলৰ কোনো এটা পথেই বৰ্তমান ব্যৱহাৰ উপযোগী হৈ থকা নাই। জোনাই সংযোগী পথ, কল্যাণ কেন্দ্ৰ পথ, জোনাকী নগৰ, জ্যোতিনগৰ পথ, পালপত্ৰী পথ, গান্ধী নগৰ, অমৃতপুৰ, মৈথাবাৰী পথ আদি সকলো বাটপথৰ অৱস্থা অতি সংকটজনক। দীৰ্ঘদিনে মেৰামতিৰ অভাৱত বখলা-বখল কৰি এৰাই গৈছে পকী পথৰ অংশ। একেদৰে পৰিকল্পিত নলা-নৰ্দমাৰ অভাৱত সৃষ্ট কৃত্ৰিম বানপানীয়ে জমৰ যতনা ভুগিছে ৰাইজক। নিজা গৃহনগৰখন এই দুৰৱস্থাৰ বাবে সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভুৱন পেগুৰ নিৰ্লিপ্ত ভূমিকা সংগঠনটোৱে ক্ষুধাৰ সমালোচনা কৰে। জিলাৰ ভিতৰতে সৰ্বাধিক ৰাজহ সংগ্ৰহ হোৱা নগৰখনৰ সমস্যা সমাধানত চূড়ান্ত ব্যৰ্থ গড়কাপ্তানী বিভাগ আৰু বিআৰক সংগঠনটোৱে ভৎসনা কৰি ৰাইজৰ সমস্যা সমাধানৰ দাবী জনায়। সংগঠনটোৱে কেইবাটাও দাবী লিপিবদ্ধ এক স্মাৰক পত্ৰ প্ৰদান কৰে। চিলাপথাৰ যিসমূহ ৰাজপথ আছে ৰাজপথসমূহ নিৰ্মাণ কৰিব লাগে, কাৰণ চিলাপথাৰখন উজনি অসমৰ বাণিজ্যিক এখন হাব আৰু এই বাণিজ্যিক হাবখনৰ ৰেভিনিউ চিলাপথাৰৰ ৰেভিনিউ জেনেৰেট হোৱা চহৰসমূহৰ ভিতৰত অন্যতম চহৰ চিলাপথাৰ নগৰখন। আৰু এই চিলাপথাৰ নগৰখনৰ যিটো মূল ৰাজপথটোক যদি আমি দেখিবলৈ পাওঁ যে প্ৰতি 100 মিটাৰৰ মূৰে মূৰে বৃহৎ বৃহৎ ঘাট আৰু মূল ৰাজপথসমূহৰ লগত যিসমূহ উপপথ জড়িত হৈ আছে, উপপথসমূহৰ কোনো এটা উপপথৰ অৱস্থা নাই। আজি আমি চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ কথাই কওঁ বা ইউটিউবিয়ান একাডেমীৰ কথাই কওঁ, প্ৰতিখন শিক্ষানুষ্ঠানত যোৱা যিবোৰ বাটপথ আছে প্ৰতিটো বাটপথৰ অৱস্থা কিন্তু আজি শোচনীয় অৱস্থা। তাৰ লগে লগে আমি লাজ পাওঁ, কাৰণ আমাৰ যিটো সমষ্টি, আমাৰ সমষ্টিৰ বিধায়কগৰাকীৰ ঘৰো ইয়াত বা আমাৰ লোকসভা সমষ্টিৰ সাংসদগৰাকীৰ ঘৰো ইয়াত, তথাপিও কিন্তু চিলাপথাৰ অঞ্চলটোক তেওঁলোকে মাহীয়াই দৃষ্টিৰে চাইছে। আৰু আমি ভুৱন পেগুৰ কথা ক'ব বিচাৰোঁ, তেওঁ জোনাই সমষ্টি যেতিয়া এবাৰ জোনাই আৰু চিচি বৰপৰা সমষ্টি ভাগ কৰি দিয়া হ'ল, তেতিয়া কিন্তু তেওঁ কেৱল জোনাই সমষ্টিৰ কাম কাজ কৰি থোৱা দেখিছোঁ। আমি জোনাই সমষ্টিৰ কাম কাজ কৰাৰ কাৰণে ভাল পাইছোঁ, তেওঁ আৰু জোনাই সমষ্টিৰ কাম কৰক, কিন্তু তেওঁ এইটো কথা পাহৰি গ'লে নহ'ব যে এই মানুহখিনিও চিলাপথাৰৰ এই মানুহখিনিও কিন্তু তেওঁক ভোট দি জয়যুক্ত কৰিছে। আমাৰো তেওঁৰ পৰা পাবলগীয়া আছে বা তেওঁৰ পৰা আমাৰ বিচাৰিবলগীয়া আছে। পুনৰবাৰ সকীয়াই দিব বিচাৰিছোঁ, তেওঁৰ আমাৰ চিলাপথাৰবাসী ৰাইজৰ প্ৰতিও তেওঁৰ দায়িত্ব আছে আৰু সেই দায়িত্ব তেওঁ যেতিয়ালৈকে আছে 2026লৈকে পালন কৰি যাব লাগিব। উপায় আমাৰ এটাই আছিলে যে ছাত্ৰ সন্থাৰ মজিয়াত এটাই উপায় আছিলে যে আমি এনেদৰে এটা বিক্ষোভ কাৰ্যসূচী প্ৰদৰ্শন কৰা। 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ফাটি অহা যিটো অকাজানৰ পৰা লিকাবালি যিটো সংযোগী পথ, সেই পথটো দিনক দিনে যিটো জৰাজীৰ্ণ অৱস্থা, এই অৱস্থাই কিন্তু আমাক সৰ্বসাধাৰণ জনসাধাৰণক কিন্তু দৈনিক আমাক জ্বলা-কলা খুৱাইছে। নিত্যও বিভিন্ন ধৰণৰ দুৰ্ঘটনা সংঘটিত হয়। প্ৰায়খিনি অঞ্চলত দ গাঁতেৰে আমি অহা যোৱা কৰিবলগীয়া হয়। দৈনিক শ শ জনসাধাৰণ, শ শ বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী এই পথেদি অহা যোৱা কৰে। তথাপিও কিন্তু আজি স্থানীয় যিকেইজন জনপ্ৰতিনিধি আছে বা স্থানীয় যিখন পৌৰসভা আছে, সেই পৌৰসভাৰ কিন্তু কোনো গাত লৰা নাই। আমি সেইকাৰণে আজি ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছোঁ যে সৰ্বসাধাৰণ ৰাইজ আজি যন্ত্ৰণাভুক্ত হৈ আছে। আৰু সেইসকল জনপ্ৰতিনিধি আৰু পৌৰসভাক আমি এটা কথাই অৱগত কৰিব বিচাৰিছোঁ যে তেওঁলোকে অনতিপলমে এই যিটো আমাৰ সমস্যা, দীৰ্ঘদিনীয়া যিটো সমস্যা, সেই সমস্যা আমাক সমাধান কৰি দেখুৱাওক। আৰু তেওঁলোকে অকল নিজৰ ৰাজনৈতিক স্বাৰ্থ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে তেওঁলোকে কাম নকৰিবলৈ আমি আহ্বান জনাইছোঁ। আৰু যিজন জনপ্ৰতিনিধি আছে জোনাই বিধানসভা সমষ্টিৰ, বৰ্তমান আমাৰ এখন চিলাপথাৰ পৌৰসভাখন চিচিবঙ্গা নতুনকৈ সংযুক্ত চিচিবঙ্গা বিধানসভাৰ অন্তৰ্গত। তেওঁ মাত্ৰ নিজৰ ৰাজনৈতিক স্বাৰ্থ লাভৰ কাৰণে কেৱল অকল জোনাইত তেওঁলোকে বাহৰ পাতি লৈছে যে চিলাপথাৰো যাতে এটা সময়ত তেওঁৰ এই অঞ্চলৰে প্ৰতিনিধি হিচাপে বা এই অঞ্চলৰে বাসিন্দা হিচাপে এইসকল লোকৰে ভোটদানৰ পিছতে তেওঁ যে নিৰ্বাচিত হৈ অসম বিধানসভালৈ গৈছিলে, সেই কথাষাৰ তেওঁ পাহৰি গ'ল। কিন্তু ভুৱন আৰু যিগৰাকী লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ আছে, সেই সাংসদগৰাকীকতো নিমাতী কইনা বুলি আমি আখ্যা দিম। তেওঁ কোনো ধৰণৰ উন্নয়নমূলক কাম কাজৰ ক্ষেত্ৰত তেওঁলোকে আজিলৈকে তেওঁক মাত মতা আমি দেখিবলৈ পোৱা নাই। তেওঁ মাত্ৰ নিৰ্বাচনৰ যেতিয়া ৰণনীতি তৈয়াৰ হ'ব, নিৰ্বাচনৰ আগতে একদম ক'ৰবাৰ পৰা যেন বহাগত যিদৰে কুলি অহাৰ দৰে তেওঁ আহি পাব। মাত্ৰ নিৰ্বাচনৰ স্বাৰ্থ, নিজৰ ৰাজনৈতিক সুৰক্ষিত ভৱিষ্যতৰ কাৰণে তেওঁ নিৰ্বাচনৰ কাম কাজ কৰিবলৈ আহে। এনেকুৱা ধৰণৰ জনপ্ৰতিনিধি আমাক নেলাগে। ৰাইজ কিন্তু সজাগ হৈছে। আকৌ ৰাইজ
সেইকাৰণে আমি এটা কথাই উল্লেখ কৰিম, অতি শীঘ্ৰেই যি দুজন জনপ্ৰতিনিধি আছে পৌৰসভা আছে 12টাকৈ ৱাৰ্ডৰ যি পৌৰসভা আছে, যি সংযোগী পথ মূল পদপথ আৰু ইয়াৰ যিবোৰ উপপথ আছে, চিলাপথাৰ নগৰৰ যিবোৰ উপপথ আছে, সমগ্ৰ পথছোৱাই কিন্তু জৰাজীৰ্ণ। এই পথসমূহ অতি শীঘ্ৰে মেৰামতি কৰক, আৰু নহ'লে কিন্তু ইয়াতকৈ আমি ভয়ংকৰ আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম।